নমস্কাৰ। ৭৪তম স্বাধীনতা দিৱস উপলক্ষে এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম স্বাধীনতা। আজি স্বাধীনতা দিৱস। আজি ৭৪তম স্বাধীনতা দিৱস। ১৯৪৭ চনত যুঁজি যুঁজি বীৰ যোদ্ধাই স্বাধীন কৰিছিল আমাৰ দেশ। দেশ স্বাধীন হ'ল। মুক্ত আকাশৰ তলত মুক্ত মনে ফুৰিব পৰা হ'ল ভাৰতীয়। সময় বাগৰিল, বছৰ বাগৰিল, সময়ৰ লগত সলনি হ'ল সমাজ ব্যৱস্থা, সলনি হ'ল ধৈৰ্য আৰু সহনশীলতাৰ মাত্ৰা। শিক্ষাই নতুন ৰূপ দিলে, সমাজত জ্ঞানৰ পোহৰ বিলালে। বিজ্ঞান দৰ্শন সকলোতে আগুৱাই গ'ল। এতিয়াও বাকী আছে আৰু বহুত বাকী আছে মানুহৰ মনবোৰ স্বাধীন হ'বলৈ, ভয়াৱহতাক আঁতৰাই পঠিয়াবলৈ। হয়, মহামাৰীয়ে কাঢ়ি নিলে অমূল্য সময়, দি গ'ল বহুতো শিক্ষা, স্বচ্ছতাৰ আৰু একতাৰ। এতিয়া সময় হৈছে ভয় আৰু শংকা পাহৰি আগুৱাই যাবলৈ, জীৱনটোক মুক্ত মনেৰে জীয়াবলৈ। মনবোৰ যাতে কাৰো পৰাধীন নহয়, সাহসী হোৱাৰ সময় এতিয়া। আনক মৰম, সহায় আৰু বিশ্বাস দিয়াৰ সময় এতিয়া। সকলোৰে মনত আশাৰ কিৰণ জগোৱাৰ সময় এতিয়া। স্বাধীন মনেৰে আগুৱাই যোৱাৰ সময় এতিয়া। আমি স্বাধীন হওঁ মনেৰে আৰু কৰ্মৰে। স্বাধীন হোৱাৰ সময় এতিয়া। ধন্যবাদ। কেনে পাইছে মতামত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।